Hi friends, good evening. মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আপোনালোকৰ নিশ্চয় ভালে, আমিও ভালে আছো। বহুত দিন ভিডিঅ' দিব পৰা নাছিলো কাৰণ বাবুৰ এক্সাম চলি আছে। সেয়ে দিয়া নাছিলো, আজি দিম বুলি ভাবিছো। বলক তেনেহলে ভিডিঅ'টো ষ্টাৰ্ট কৰো। মাছ বাছিব লৈছো মই। এয়া কি মাছ নাজানো দেই নামটো। শহুৰ দেউতাই আনি দিছিলে ৰাতিপুৱাই। বাছাই নাই মই ৰাতিপুৱা মানে 10:30 মানত আনি দিছিলে এলাহতে বাছাই নাই মই বজাৰ গৈছিলো ফ্ৰিজতে ভৰাই থৈছো এতিয়া বাছিম দেউতাই গাঁৱৰ পৰা ফিছাৰী মাছ আনি দিছিলে মাছখিনি বাছি লৈ গা পা ধুই ললো এতিয়া ইভিনিং চাহ খাম ইভিনিং চাহ খাব লৈছো আজি ইভিনিং চাহত ব্ৰেড অমলেট আছে ইয়াত মই কণী দি ফ্ৰাই কৰি দিছো আপোনালোকক দেখাব নোৱাৰিলো বনোৱাটো কাৰণ বাবুৰ এক্সাম চলি আছে মোবাইলটো লৈ আছে সি ইফালে গাখীৰ দিছো মাইনা আৰু বাবুক মই চাহ লৈছো আকৌ লগ পাম পিছত আপোনালোকক এঠি নাই ফাই থানি ফাই আইও থানি হাই ভাগিন ছোৱালীজনী আমাৰ ঘৰত আহিছিলে লৰাটো হয় ভাগিন ছোৱালীৰ হেয়া মান ধুনীয়াকৈ খেলি আছে তাই বহুত ফূৰ্তি পাইছে অকলে অকলে খেলি আছে আয়ো আয়ো খুব ফূৰ্তি মন্দে ন ৰাতি সাজৰ বাবে দুটা জিকা কাটি লৈছো আৰু এয়া মাছ ফিছাৰী মাছ হয় দেউতাই আনি দিছিলে ৰাতিপুৱা এতিয়া মই হাফ ফ্ৰাই কৰি লম জিকা লগত বনাম এতিয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই জিকাখিনি তেল মাৰিম তেল ঢালি ললো কেৰাহীত পাঁচফোৰণ দুটামান দিম কি হল পিয়াজ দিছো মামা এখন দিয়াচোন হাতাখন দিয়া অঁ এইফালে দিয়া পিয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ জিকাখিনি দি দিছোঁ ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ ৰং গুড়া দি দিছোঁ তোমাৰ খেলা হৈ গ'ল আদা নহৰু জলকীয়া পেষ্ট দি দিছোঁ মই
পাচলি একো নিদিওঁ চিম্পুলকৈ বনাম বেছি মছলা খাব নোৱাৰোঁ কাৰণ মোৰ বহুত গেছ আছে এতিয়া ঢাকি দিম জিকাখিনি ধুনীয়াকৈ সিজিলে মই এতিয়া ইয়াতে মাছ দি দিম বাবুৱে মাছৰ মাথা খাই বহুত ভাল পায় এনে ভাল মাছটো নাখায় সি খালি মাছৰ মাথাহে খায় বেছি নিদিওঁ মই 4 পিচহে দিম কাৰণ সিহঁতে মাছ খাব নোখোজে বেছি আৰু এপিচ দি দিম এতিয়া অকণমান পানী দি ঢাকি দিম ঢাকি দিম এতিয়া চব্জিখিনি হৈ গ'ল কালাৰটো ধুনীয়া হৈছে চব্জি ৰেডি হৈ গ'ল এতিয়া ৰাতি ভাতকেইটা খাই লওঁ ৰাতি ভাতকেইটা খাবলৈ বাঢ়ি লৈছোঁ এয়া জিকা আৰু মাছ বনাইছিলোঁ এটাই বনাইছোঁ মই বেছি বনোৱা নাই কাৰণ খোৱা মানুহ নাই সেয়েহে এটাই বনাইছোঁ জিকা আৰু মাছ এতিয়া খাই লওঁ আপোনালোকক আৰু লগ পাই আছোঁ ৰাতি ভাত খাই আজৰি হ'লোঁ এতিয়া মুখত নাৰিকল তেল অলপ লগাইছোঁ মই ময়শ্চাৰাইজিং হয় নাৰিকল তেল লগালে ভাল লাগে মুখখন মই আপোনালোকক মেছোৰ পৰা লোৱা দুটা কুৰ্তা দেখাম এবাৰ ফাৰ্ষ্ট টাইম লৈছোঁ মই ফ্লিপকাৰ্টৰ পৰাই লওঁ এয়া ব্লু কালাৰ হয় ফ্ৰক এইটো ফ্ৰক হয় কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু এটা আছে এইটো য়েল্লো কালাৰ এইটো চাইড ফালা হয় লং কুৰ্তা হয় কাপোৰটো একেবাৰে চফ্ট দাম কম বহুত এবাৰ ফাৰ্ষ্ট টাইম লৈছোঁ মই ভালে পাইছোঁ কাপোৰখিনি আজিলৈ ইমানতে ৰাখিছোঁ বাই বাই গুড নাইট